হাই ফ্ৰেণ্ডছ, কুশলে আছেনে? আজি গাটো ভাল নহয়, দুদিনমানৰ পৰা জ্বৰ ভাৱ এটা চলি আছে। আজি গোটেই ৰাতিপুৱাৰ পৰা বিচনাত শুয়ে আছোঁ। শুই কিনো কৰিম আৰু ইউটিউবৰ ভিডিঅ'বোৰ চাই আছোঁ, বিশেষকৈ ট্ৰেভেল ব্লগছবোৰ চাই মই আজি আমাৰ এনেকুৱা হৈছে, বিশ্লেষণ কৰিছোঁ যে ট্ৰেভেল ব্লগাৰ হোৱাটো সিমান সহজ বিষয় নহয়। বৰ ৰিক্সি কাৰোবাৰ, বা শাৰীৰিক ফিটনেছো লাগিব, সময় দিব লাগিব। তদুপৰি তেওঁলোকৰ যিটো ৰিক্সি কাৰোবাৰবোৰ, যিকোনো এখন নতুন ঠাইলৈ গ'লে যে নতুন মানুহ লগ পোৱা যায়, ঠাইবিলাকৰ কালচাৰ বেলেগ বা ভুল বুজাবুজি হোৱাৰো কিছু সম্ভাৱনা থাকে। কাৰণ সাধাৰণতে কি হয় যে ইউটিউবাৰ বুলি বহুতে নাজানে। যেতিয়া কেমেৰা হাতত থাকিব বহুতে সাংবাদিক বুলিও ভাবে, বা কিবা ক'ম, কিবা ক'লে ডাইলগ হ'ব, এনেকুৱা কিছুমান কথাও হয়। আৰু ট্ৰেভেল যিটো ব্লগাৰসকলে এই যে ঘূৰি ফুৰে, তেওঁলোকে মেক্সিমাম কাম কি ড্ৰোনৰ আশ্ৰয় লয়। ড্ৰোন লাগিবই তেওঁলোকক, ভিজুৱেলবিলাক ভাল হয়। আৰু তাততো বহুত কথা আছে, য'তে ত'তে ড্ৰোন উৰাব নোৱাৰে, কিছুমান স্পৰ্শকাতৰ এৰিয়া থাকে। গতিকে বিশেষকৈ আৰ্মি ৰেঞ্জৰ ওচৰত বা এই যিটো দুখন দেশৰ সীমা, এই বিভিন্ন কথা আৰু এইবিলাকত উৰাব নোৱাৰে, এইবিলাক কথাও জানিব লাগিব। যিয়ে নহওক, মই তেখেতসকলৰ যিটো কষ্ট সহিষ্ণুতা, আৰু তেখেতসকলে বিভিন্ন নতুন ঠাইৰ লগত যেনেকৈ সহজে খাপ খাই পৰে। জলবায়ুৰ কথা থাকে, কেতিয়াবা কি হয় বৰফৰ কথা আহে, কেতিয়াবা এনেকৈ মৰুভূমিৰ কথা আহে। যিকোনো পৰিৱেশত তেওঁলোকে ইমান ধুনীয়াকৈ খাপ খাই পৰে। আৰু তেওঁলোকৰ যিটো দায়বদ্ধতা যে ভিউৱাৰ্ছসকলক তেওঁলোকে নতুন লোকেশ্যন তেওঁলোকে দেখাব খোজে, নতুন অভিজ্ঞতাবোৰ তেওঁলোকে শ্বেয়াৰ কৰে। গতিকে মই ভাবোঁ যে তেওঁলোক খুব লাকি হয়, তেওঁলোকক আমি দুহাত দাঙি চেলুট জনাওঁ। মাজে ভাবোঁ, কেতিয়াবা কল্পনা কৰাতনো কিহৰ আপত্তি, যে কেতিয়াবা ভাবোঁ যে ময়ো ট্ৰেভেল ব্লগাৰ হ'ম নেকি? নাই, পিছত বহুত হিচাপ নিকাচ কৰি ওলাই যে নাই, মোৰ লগত সেইটো সময় নাই। এনেকুৱা কথা নহয়তো, বহুতে কয় যে কৰিম বুলিলে পৃথিৱীত কোনো অসম্ভৱ নহয়, কিন্তু নহয়। ইমান কথাবোৰ সহজকৈ ক'লে নহ'ব। মই নিজৰ প্ৰেক্টিকেল লাইফত কৈছোঁ, মই ট্ৰেভেল ব্লগাৰ হ'ব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ, বিভিন্ন দায়িত্ব, পৰিয়ালৰ দায়িত্ব, ব্যৱসায় বা যিটো শাৰীৰিক ফিটনেছ। আজিৰ পৰা 30 বছৰ আগত, আজিৰ পৰা 30 বছৰ আগৰ কথা মই কৈছোঁ, 30 বছৰ আগত যদি ইউটিউবৰ জামানাখন আহিলে হয়, তেতিয়াহ'লে মই ভাবোঁ যে গোটেই পৃথিৱীখনক এটা বেলেগ দৃষ্টিৰে চোৱাৰ কাৰণে মই নিজকে ফিট কৰিলোহেঁতেন। কিন্তু এতিয়া কি হ'ল যে ডেউকা আছে আমাৰ, আনবোৰ চৰাইৰ দৰে। ধৰা হ'ল মই চৰাই, মোৰ ডেউকা আছে। কি হয়, ডেউকা থাকিলেও আমি উৰিব নোৱাৰোঁ, এটা নিৰ্দিষ্ট ৰেঞ্জলৈ আমি উৰিব পাৰিম। গতিকে এই যিটো কয় যে যিকোনো কামে কৰিব পাৰি, অসম্ভৱ বুলি কোনো কথা নাই, সেইটো মই ঘোৰ বিৰোধী। এইকাৰণে বিৰোধী, যদি সম্ভৱ হ'লহেঁতেন মই ট্ৰেভেল ব্লগাৰ হ'লোহেঁতেন, কিন্তু নাই, মই অংক কৰি গম পাইছোঁ মই ট্ৰেভেল ব্লগাৰ হ'ব নোৱাৰোঁ। সেইকাৰণে এনেকৈ আৰু ৰুমত বহি কিছু কথা মই শ্বেয়াৰ কৰোঁ। এই যে এয়া কম্প্ৰমাইজ নহয় কিন্তু দেই, এইটো কম্প্ৰমাইজ বুলি ক'লে ভুল হ'ব। কাৰণ এই কম্প্ৰমাইজ শব্দৰ য'তে ত'তে ব্যৱহাৰ কৰিব নোৱাৰোঁ। ই কম্প্ৰমাইজ নহয়, ই মোৰ জীৱনৰ এটা নতুন কৌশল। কাৰণ মই ইউটিউবৰ মাজতো থাকিম, আপোনালোকৰ সন্মুখতো থাকিম, মই ব্লগো কৰিম। গতিকে এই যিটো এটা পেকেজ, এই পেকেজটোৰ মাজেৰে মই আপোনালোকৰ মাজত মাজে সময়ে কথা পাতিম। আৰু আপোনালোকে বাৰু সেই যে ব্লগাৰসকলৰ, ট্ৰেভেল ব্লগাৰসকলৰ ব্লগবোৰ চাই ৰোমাঞ্চিত হয়নে? যদি ৰোমাঞ্চিত হয়, আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব। এইখিনি কৈ আপোনালোকৰ মৰমৰ এলেক্সডিফিগো।